আপুনি কবি খেতি কিমান লগাইছে? মই এতিয়া বৰ্তমান লগাইছো 1.5 বিঘা মান ওপৰ হ'ল আৰু 1.5 বিঘা মান হৈছে ন। হেল্ল' এভৰিৱান, নমস্কাৰ। আদৰণি জনাইছোঁ মোৰ ইটো সিটো বহুতো চেনেলৰ পৰা আহি মই মানে বেঙেনা খেতি এডোখৰ পালোহি। তাকে ভাবিলোঁ বেঙেনা খেতি এডোখৰকে ৰাইজক কমটি টকাৰে অধিক উপাৰ্জন কৰিবলৈ বেঙেনা খেতি দুখৰকে দখাম বুলি ভাবিছোঁ। এতিয়া তাকে চিন্তা চৰ্চা কৰি বেঙেনা খেতি দুখৰকে চাবলৈ যাওঁ বুলি ভাবিছোঁ। এইকেইজন চাওক বেঙেনা খেতি লাগি থকা মানুহ, আৰু ওচৰতে এডাল পুখুৰী আছে, কিমান ডাঙৰ পুখুৰী। মাছটো বহুত পোৱা যায় ইয়াত, বহুত ডাঙৰ মাছ ওলায়, 3 কেজি 2 কেজি 2.5 কেজি। কাৰোবাক যদি মাছ বেপাৰী আছে, কোনোবা সদাশয় মাছ বেপাৰীয়ে ইহঁতৰ লগত যোগাযোগ কৰিব পাৰে। পুখুৰীডাল চাই লওক কিমান ডাঙৰ, কমচে কম 5-6 বিঘামান হ'ব। আৰু মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ ভাল ভিডিঅ' বনাই আপোনালোকক দিব পাৰোঁ। আপোনালোকৰ পৰা মৰম আশীৰ্বাদ পাওঁ, আৰু মোৰ মানে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। সেয়ে তো বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ, আৰু বেঙেনা খেতিডোখৰ চাওঁ, আৰু কি লগাইছে ইহঁতে খেতিডোখৰত চাওঁচোন বলক। কিমান আগতীয়াকৈ খেতি কৰিছে তাকে এবাৰ চাই আহোঁ বলকচোন। খেতিডৰাত কি লগাইছে, বেঙেনা লগাইছে, বন্ধাকবি লগাইছে, ফুলকবি লগাইছে, এইখিনিকে চাওঁ বলকচোন এবাৰ। এইবোৰ চব কবি খেতি লগাই আছে বৰ্তমান। এয়া ফুলকবি, এইবিলাক ফুলকবি লগাইছে। ফুলকবি, বন্ধাকবি আৰু ওলকবি। দেখিছে এই দুটা আলি, যেনেকৈ ইটোফালে পৰা এটা সিটোফালে এটা আলি দি কিনি মাজত মানে পানীটো দি পঠিয়াই দিব লাগে। তাৰপিছত মানে সিফালে বন্ধ কৰি দিয়ে, তাৰপিছত ইফালে খুলি দিয়ে, সিফালে খুলি দিয়ে, পানীটো সোমাই যাব। তেতিয়া মানে পানীটো দিবলৈ সুবিধা হয় আৰু এইজনেই সেইজন যি মানে বেঙেনা খেতি আৰু আগতীয়াকৈ কবি লগাইছে। নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী জোনা চোৰাং। এইটো জেগাটো হ'ল দিৰাকমুখ বনগাঁও, এইটো কুচুৰবি এলেকা হয় এইডোখৰ। তাৰপিছত এতিয়া আপুনি কি খেতি কৰিছে? এতিয়া মই বেঙেনা লগাইছোঁ, বেছি নহয় 1.5 বিঘামান লগাইছোঁ। এতিয়া এইটো বৰ্তমান ওলাইছে 4 কুইণ্টেল, 4.5 কুইণ্টেল। কবি লগাইছোঁ, কবি এতিয়া ভালেমান 1.5 বিঘামান ৰোৱা হৈ গ'ল। কি কবি লগাইছা? এইটো হাইব্ৰিড কবি। হাইব্ৰিড মানে বন্ধাকবি? ফুলকবি বেছি লগা নাই। ফুলকবি খুব 2000-3000 মান এনেকুৱা হ'ব। আগতীয়াকৈ কবি খেতি কৰিবলৈ হ'লে আপুনি কি দৰৱ ঔষধ ব্যৱহাৰ কৰিছে? মই এনেকুৱা মাটিটো মেইন 15 দিনমান আগত মই অলপমান চূণ ছিটিয়াই লৈছোঁ, ৰ'দত শুকুৱালোঁ। শুকুৱাই কিনি গেছ যিমান আছিল তাৰ গেছটো ওলাবৰ কাৰণে কেইদিনমান থ'লোঁ মই ৰ'দত। তাৰপিছত এটা পেকেট আহিলে, অক্সিজেন বুলি কয়, সেইটো মাটিৰ লগত মিলালোঁ মই। মিলাই কিনি 2-1 দিনমান থ'লোঁ। থৈ কিনি আৰু গেছটো ওলোৱাৰ কাৰণে আৰু গুটি লাইন দি ভালকৈ এইটো ৰতন হয় নেকি, গুটিটো সেনাই কিনি অলপমান 2-3 মিনিটমান ৰ'দত থৈ কিনি আৰু গুটিটো লাইন দিলোঁ। গুটিটো দিয়াৰ পাছত তাৰ ওপৰত মাটি অলপ মিলাই দিলোঁ, মিলাই কিনি কলপাত ঢাকিলোঁ। 3 দিনৰ পাছত ওলাই গ'ল। ওলোৱাৰ পাছত মই দৰৱ চাপ আৰু ব্ৰহ্মপুত্ৰ দৰৱ হয়, এইটো মই ইউজ কৰিলোঁ। ইউজ কৰি এতিয়া আপুনি সুফল পাইছে ন? সুফল হৈছে, যাতে বেমাৰ নহ'ব কাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। আৰু খেতিয়ক ৰাইজসকলে এই ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব। ব্ৰহ্মপুত্ৰ আৰু চাপ ব্যৱহাৰ কৰি এখেতে মানে কবি খেতিৰ সুফল পাইছে। আৰু এতিয়া আপোনালোকে এবাৰ মানে কবি বাৰীখন দেখাই দিছোঁ, চাই ল'ব। ইমান ধুনীয়া এখন মানে আগতীয়াকৈ কবি খেতি কৰিছে এখেতে। এতিয়া হয়তো নৱেম্বৰ মানে 1 নৱেম্বৰতে ওলাই যাব পাৰে।
1 নৱেম্বৰ নহ'লেও মানে লাষ্ট নৱেম্বৰত কবি আপোনাৰ উৎপাদন হৈ যাব আৰু বেঙেনা খেতিডোখৰো দেখাম আপোনালোকক বেঙেনা আপোনাৰ কিমান ওলাইছে বেঙেনা এইটো 4 কুইণ্টেল 5 কুইণ্টেল ইমানে ওলাই আছে আৰু বেঙেনা কিমান আছে বেঙেনা 1.5 বিঘাতকৈ অলপমান বেছি হ'ব 1.5 বিঘাতকৈ অকণমান বেছি আছে তাতে 4 কুইণ্টেল 5 কুইণ্টেল এনেকৈ ওলায় বেঙেনাত আপুনি কি সাৰ ব্যৱহাৰ কৰে এইটো DAP আৰু ইউৰিয়া বিঘাত কেনেকৈ দিয়ে বিঘাত মই DAPটো 15 কেজিমান ইউজ কৰোঁ ইউৰিয়াটো 10 কেজিমান এইটো মাহতে দুইবাৰ এবাৰ অলপ অলপ ছিটিয়াই থাকিব লাগে যাতে মানে গছটো গুটি লাগিলে নহ'লে থামুকি যায় আৰু তেতিয়া মানে আৰু এই ৰাসায়নিক মানে কীটনাশক কি ব্যৱহাৰ কৰে এনেকুৱাতো মই ব্যৱহাৰটো নকৰোঁ মানে কীটনাশকটো ব্যৱহাৰ নকৰে সেইটো কাৰণে পুকীয়া বেছি আছে ন মই মানে বেঙেনাখিনি চাইছোঁ বেঙেনা বাৰীখন চাইছোঁ যে পুকীয়া বেছি আছে সেইকাৰণে ভাবিছোঁ কীটনাশকটো অলপ ব্যৱহাৰটো কম আছে হ'লেও খেতিয়ক ৰাইজক সদাশয় খেতিয়ক ৰাইজৰ কাৰণে সুবিধাৰ্থে এখেতে যিখিনি মানে কৰিছে সেইখিনি ৰাইজক জনাবলৈ চেষ্টা কৰিছে কৃষক ৰাইজে তাকে উপকৃত হ'ব বুলি আমি ভাবিছোঁ নহয় জানো হয় এইবিলাক কবি ইহঁতে এনেকৈ লগাইছে কবিবিলাক চাই লওক এতিয়া বৰ্তমান ৰুই কিনি এতিয়া 2 এদিন হৈছেহে এতিয়া ইহঁতে কি মাৰিছে আজি ব্ৰহ্মপুত্ৰ আৰু চাপ মাৰিছে ব্ৰহ্মপুত্ৰ আৰু চাপ দি বৰষুণ বতৰ আৰু ৰ'দো দুইটা হোৱাৰ কাৰণে চাপ আৰু ব্ৰহ্মপুত্ৰ দুইটা মিলাই কিনি দিবলগীয়া পৰে তেতিয়া মানে ৰ'দে বৰষুণে জোৰা ন গৰম ঠাণ্ডা দুইটাত মানে কবি গছবিলাক যে গেলি যায় যে সেইটো কাৰণে এই দৰৱটো মাৰিব লাগে ব্ৰহ্মপুত্ৰ আৰু চাপ এইটো দিলে কবি গেলাৰ পৰা ৰক্ষা পৰে মানে ইহঁতে সুফল পাইছে আৰু মইতো খেতিয়ক নহয় মইতো বেপাৰীহে মই ইহঁতে যেনেকৈ সুফল পাইছে মই সেইটোহে জানিম মইতো নিজে ইউজ নকৰোঁ ন সেয়াই আৰু এইখনেই বেঙেনা বাৰীখন যিখন মানে বাৰীত 4 কুইণ্টেলৰ পৰা 4.5 কুইণ্টেল ওলাই বুলি জনাইছে খেতিয়ক জোনাছ ওৰাঙে সেই বেঙেনা বাৰীখন মানে ইহঁতৰ এতিয়া 4 কুইণ্টেল ওলালে সপ্তাহে কম বুলিলেও 6,000 টকা ইনকম হৈ আছে বৰ্তমান সময়ত যিটো ৰেট মানে নিজে নি কিনি যদি ক'ৰবাত দূৰৰ বজাৰত পেলোৱা হয় তেতিয়াতো আৰু পোৱা হয় মানে 30 টকাৰ পৰা 28 টকা এনেকুৱা পোৱা হয় কিন্তু বেলেগ বেপাৰীক দিলে মানে সিহঁতে 15 টকা কৰি দিয়ে সেইটো হিচাপত হ'লে মানে 6,000 টকা হয় আৰু যদি নিজে নি কিনি দূৰৰ মানে ধৰ ডুমডুমা বা তিনচুকীয়া এনেকুৱা বজাৰত পেলোৱা হয় তেতিয়াহ'লে মানে 28 পৰা 30 টকাৰ ভিতৰত পোৱা হয় তেতিয়াহ'লে 3 কুইণ্টেলত কিমান পাব বা 4.5 কুইণ্টেলত কিমান পাব নিজে কেলকুলেশ্যন কৰি ল'ব আৰু ইমান দুখৰত মানে কিমান লাভ হ'ব সেইটো এটা অনুমানিক মাহে গড় উলিয়াই আপোনালোকে নিজে চাই ল'ব যদি কোনোবাই বেঙেনা খেতি কৰিবলৈ ইচ্ছা জাগে তেতিয়াহ'লে এই খেতিডোখৰ এবাৰ চাই মেলি বেঙেনা খেতি কৰি চাব পাৰে যদি কোনোবাই ধনী হ'বলৈ বিচাৰে কমটি টকাৰে কমটি মূলধনেৰে ধনী হ'বলৈ বিচাৰিলে এখেতলোকৰ নিচিনা এডোখৰ 1/2 বিঘা বা 1.5 বিঘা মাটিতে খেতি কৰি অধিক মুনাফা অৰ্জন কৰিব পাৰিব এয়াই মানে আছিল আজিৰ ভিডিঅ'টি নিশ্চয় কোনোবা নহয় কোনোবাই এই খেতিডোখৰ ভিডিঅ'টি চাই উপকৃত হ'ব বুলি মোৰ আশা থাকিল আৰু শেষত মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল আৰু আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ বাই বাই